এতিয়া আমি ডিনাৰ কৰিবলৈ গৈ আছো আজি তাই যেটো বাৰ্থডে মই ফটো বুলি পোষ্ট দি আছিলো সবচে জমনি হেতু হয় নেকি বাৰ্থডে খাবলৈ মানে ট্ৰিট দিছো তাইক সাৰপ্ৰাইজ এটা তাই গম নাপায় চালে গম পাব ধুনিয়া ধুনিয়া বগা বগা মিলাই মিলাই পিন্ধি দিছো এয়া চলো যাও এতিয়া যাও আমাৰ বাগি আহিছে এতিয়া আমি লাউঞ্জত ৰৈ আছো ফালুমা যাম তো আমি ডাঙৰ বাগিত যাব লাগিব সৰুবোৰ নাযায় বাছলৈ ওয়েট কৰি আছো বাছ বুলি কয় কিন্তু ডাঙৰ বাগি আৰু বেছি সিটস আছে অলপ তো তাত আমি যাম বাৰ্থডেলে যাবলৈ আমি মিলাই মিলাই ৰেডি হৈ আহিছো তাকে বগা আজি বগা আৰু য'ত গৈ আছো আমি ৰেষ্টুৰেণ্ট এখন ফ্ৰেঞ্চ ৰেষ্টুৰেণ্ট হয় তাৰে ড্ৰেছ থিম লং ট্ৰাউজাৰ্ছ হ'ব লাগিব আৰু স্মাৰ্ট কেজুৱেলছ নহ'লে শৰ্টছ এলাউ নকৰে তো আমি তেনেকৈ ড্ৰেছ আপ হৈ আহি আছো মিলাই মিলাই আহিছো এতিয়া গৈ দেখিম ন গৈ দেখাম গমেই নাপাওঁ তাৰ ভিতৰত কি হৈ আছে এইটো সাৰপ্ৰাইজ হয় তাই গম পাবহে এতিয়া মই দেখাই আছো গৈ পাই Yeah, 8 and 4. 8 and 4. So, এতিয়া আমি এখন Falhumaafushi Island গৈ আছো। কালি দিনত আহিছিলো বিচখন এখন ৰাতি আমি শাটল সাৰ্ভিস আছে মানে শাটল সাৰ্ভিসত আমি তালৈ গৈ আছো। এখন আমি তাৰ লাইব্ৰেৰী বাৰত আহিছো Falhumaafushi Island পাই গলো। যেহেতু আমাৰ ৰিজাৰ্ভেশ্যন 9টা বজাত আছে তো এতিয়া 8:20 হৈছে তো ইয়াত আমি ৱেইট কৰিব লাগিব ৱেইট কৰি ইয়াৰ পৰা বাগি দি আকৌ তালৈ লৈ যাব Falhumaa ৰেষ্টুৰেণ্টলৈ এইখনত লাইব্ৰেৰী বাৰ এইখনত বেছি কালেকশ্যন নাছিলে এইখনত ভাল আছে বুলি কৈছে চাই অথনি যে গৈছিলোঁ দুপৰীয়া তাহাঁতি ক'লে ন ইয়াৰ কালেকশ্যন বেছি Souvenir Shop কিবা এটা নিব লাগিব চ' ইয়াত আমি চাওঁচোন সোমাই বোলা কি পায় আৰু আমাৰ যে ক'লো এই যিখন ৰেষ্টুৰেণ্ট আমি যাম ফ্ৰেঞ্চ একদম সাগৰৰ পাৰত এই লাইট জ্বলি আছে দূৰত দেখিছা নে সেইখন আমি যাম 9টা বজাত ফৰ ডিনাৰ ডিনাৰ ডেট বেচিকেলি বাৰ্থডে ডিনাৰ ডেট ওপৰলৈ আই থিংক ইয়াত বাৰো আছে ওপৰলৈ যাব পাৰে যাম অলপ পিছত Souvenir কিনি লওঁ এইবোৰ অলপ দেখাইছোঁ ভিডিঅ'ত বাৰু বহুত কালেকশ্যন আছে বস্তু বিভিন্ন ধৰণৰ বস্তু আমি এনেকুৱা এটা ডলফিন ল'লোঁ এনেকুৱা এটা ডলফিন ল'লোঁ আমাৰটো পেকিং কৰি দিলে এইটো হৈছে $42 এইটো এটা লৈছোঁ এইটো 28 পিছত আমি এনেকুৱা দুটা বক্স লৈছোঁ এতিয়া বস্তু থ'ব পাৰি এনেকৈ আৰু এনেকুৱা ফ্ৰিজ মেগনেট লৈছোঁ এইখিনিয়ে লৈছোঁ টোটেল আমাৰ $103 হৈছিলে আফটাৰ ডিছকাউণ্ট 93 হ'ল Souvenir শ্বপখনৰ বেক চাইডত এইটো আছে ধুনীয়া বহিব পৰা জেগা আছে ইয়াত বহি একদম টাইম স্পেণ্ড কৰি দিব পাৰি এন্ধাৰ ইমান দেখি নাপায় সেইখন অকলে ৰেষ্টুৰেণ্টখন গোটেই পানীৰ মাজত ৰেষ্টুৰেণ্টখন আছে আমি গ'লে দেখা পাম ধুনীয়াকৈ ন ইয়াৰ পৰা ধৰিবই পৰা নাই মই ধৰিব পৰা নাই ৱাটাৰ ভিলা টাইপে লাগিছে মানে দেখা পাই আছোঁ কিন্তু ভিডিঅ'ত নাহে ভালকৈ ৱাটাৰ ভিলা টাইপ লাগিছে ভিডিঅ'ত কেৰি বেগটো বৰ ধুনীয়া ন ফ্ৰণ্ট চাইডটো দেখাই নাছিলোঁ নহয় অপজিট চাইডটো বেছি ধুনীয়া চোৱা ডলফিন আঁকিটো আছে দেখিছা নাই তুমি এইফালে লাইব্ৰেৰী বাৰ আছে বৰ এটা যাবলৈ মন নাই যোৱা তুমি চাই আহা
পালোহি ন এন্ট্ৰেন্স এতিয়া সোমাম আৰু তাইৰ কাৰণে ছাৰপ্ৰাইজ এইটো মোৰ ফালৰ পৰা এইটো ভিতৰত চাওঁ কেনেকুৱা কি মানে কৈ থোৱা আছে বাৰ্থডে বুলি বা কি কৰিছে প্ৰিপাৰেশ্যন আমি চাওঁ আমি বহিলোহি ইয়াত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা আছে ডলফিন ceremony down for hand washing. এইটো ফাৰ্ষ্টতে কিবা এটা জুচ আনি দিলে কলিব্ৰি নামটো কলিব্ৰি কেনেকুৱা তুমি খালাই যে কি ফ্ৰুটছৰ হয় নেকি কলিব্ৰি বুলি কিবা পাই নাজানি দেই চব বেয়াই পাওঁ মই পাইনাপল মেংগো মিক্স আছে মানে মিক্সাৰ হয় খাই চাওঁ বাৰু কেনেকুৱা হয় তাৰপিছত কি আনে টমেটো চুপ slow cook tomato soup for 2 hours. Okay. Everyone single see curry type है okay soup basically soup ये क्या है what to say but it's ठीक नहीं क्या try कीजिए the best soup you will ever have okay এইটো হৈছে carrot and cream mousse এইটো বাটাৰ দিছে বানটো আহিব চাগে আৰু এইটো কিবা টমেটো soup খাই আছো মানে কেনেকুৱা নাজানো দেই কি খুৱাব আজি ঠিক নাই ভাল একচুৱেলি আমি এজন ইণ্ডিয়াৰ মুম্বাইৰ লগ পালোঁ তো তেখেতক ক'লোঁ ইণ্ডিয়াৰ যি আছে বেষ্ট ইণ্ডিয়া নহয় ইয়াৰে যি বেষ্ট এইবোৰ ইয়াৰে খানা নহয় অঁ তাৰ যোনটো ৰেষ্টুৰেণ্টখনৰ বেষ্ট হয় এইটোকে আনিব দিছোঁ নাজানো আৰু কি আনে কি খাওঁ খোৱাৰ পিছতে ক'ব পাৰিম এক্সপিৰিয়েঞ্চটো এইবাৰ এইটো বেৰিজ এণ্ড মেংগোজ মিক্স আহিলে খাই চালে গম পাম কি হয় এইটো বাকী চিম্বি কেনেকুৱা লাগিছে তোমাৰ একদম মজা ডিনাৰ ডেট ফাটি যাব এতিয়া অহাপা খাইছোঁ হ'ব পাৰিবানে আৰু পাৰিম খাম বুলি আহিছোঁ ন ঠিক আছে ইমান ধুনীয়াকৈ প্লেন কৰি বুক কৰিছা মই নাখালে কেনেকৈ হ'ব সেইটোৱে খাবতো লাগিব বেয়া পাম নহ'লে মই থুচি খাবা পুৰা লগতে তুমি ভাল পাইছা চান্স পাইছা মইতো ভাল পাওঁৱেই খাই এতিয়ালৈকে খোৱা কিন্তু গোটেইখিনি ভালেই ন মই ভাল পালোঁ এইটো কেৰটটো মই বৰ এটা ভাল নাপাওঁ এইটো মই ইমান ভাল পোৱা নাই ষ্টিল বাকী এইবাৰটো খাই চাওঁ ন খাই থাকোঁ আমি খাই চাওঁ এইটো কেনেকুৱা হয় নেম দিছে আৰু এইফালে চিকেন খাবৰ কাৰণে মোৰ হোৱাইট চচ পাস্তা Happy birthday dear Simpi Happy birthday to you কেনেকুৱা লাগিছে চিম্পি ছাৰপ্ৰাইজটো ভাল লাগিল অ'কে এখন আমাৰ ৰেষ্টুৰেণ্ট আছিলে দিনত খালোঁ খাই এইটো এতিয়া বাহিৰত আহিছোঁ ইফালে একচুৱেলি আজি এনেই বাহিৰতে মই কেণ্ডেল লাইট ডিনাৰ প্লেন কৰিছিলোঁ ইয়াতে খালোঁহেঁতেন কিন্তু আজি ৱেডাৰটো অলপ বেয়া কাৰণে আমি ভিতৰতে খাব লগা হ'ল বাট ষ্টিল প্লেনটো ছাকচেছফুল হ'লেই বাছ কেণ্ডেল লাইট ডিনাৰটো নহ'ল আৰু বাহিৰত লাইট ডিনাৰ হৈ গ'ল ন ভিতৰত সেয়াই আৰু ডিফাৰেঞ্চ ইয়াত এনে টেবলছবোৰ থাকে এনেকৈ বাহিৰত ধুনীয়াকৈ আৰু একদম সাগৰৰ পাৰত ধুনীয়াকৈ কৰি ডিনাৰ খাব পাৰে একচুৱেলি ইয়াতে আজি ৱেডাৰটো বেয়াই মানে হেৰি কৰি দিলে এতিয়া আমাৰ ডেজাৰ্ট আহিব আৰু কিবা পেষ্ট্ৰি
আইচক্ৰীম এইটো কি চকলেট কিবা হয় খাইছা আৰু আমাৰ ইয়াত 2 পিচ কেক পেক কৰি মোৰ বাৰ্থডে কেকটো 2 পিচ পেক কৰি দিছে ধুনীয়া কেৰি বেগত ইমান ডাঙৰ কেকটো দুজনৰ কাৰণে শেষ কৰা পচিবল নহয় মোৰা পাখি দি ইংলিছ চাইন কৰিব লাগে ন আমি এতিয়া বাহিৰলৈ আহিলোঁ খোৱা বোৱা হ'ল এতিয়া জুলনা দেখি আছে জুলনা জ্বলি আছে আমি বাগীৰ কাৰণে ৱেইট কৰি আছোঁ ন এতিয়া বাগী আহিলে আৰু আমি ইফালে এইটো ব্ৰিজ এখন দি গুচি যাওঁ আৰু ৰ'বা মই বহু ৰ'বা গৈ আছোঁ ৰ'বা যদি আপোনালোকে আমাৰ চেনেলটো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট